खुलुमबाय बड'लेण्ड खौरां नायगिरि नोंथांमोननिसिम फैदो दानिया मिथिनो लानि दिनैनि गोदान खौरांफोरखौ। बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारी बिथाङा चिरां जिल्लानि लाइमुथि रोदोमखां गुदि फरायसालियाव हरखाबै नुजाथिनानै फरायसा फरायसुलिफोरजों सावरायलायहैदों आरो फोरोंगिरिफोरजों गोबां बाथ्रा सावरायनायखौ नुनो मोन्दों। बिथां रनजित बसुमतारीया हाग्रा बिफाननि अनगायैबो बेबायदिनो गोबां बायदि बायदि बिफाननि खामानिखौबो गोख्रों खामानि मावबोनायखौ नुनो मोननाय जादों। थिग बेबायदिनो दिनैबो बिथाङा चिरां जिल्लानि लाइमुथि रोदोमखां गुदि फरायसालियाव थांना फरायसा आरो फोरोंगिरिफोरजों सावरायनायखौ नुनो मोन्दों। बेबायदिनो चिरां जिल्लानि लाइमुथियाव उफ्रा देहा फाहामसालि आरो अंगनबादि सेन्टार लुफुंनो दिनै अन्थाइ खाम्फा बेखेवनाय जाबाय। एमएलए जयन्त बसुमतारीया बे खाम्फाखौ दिनै बेखेवना होबाय। थांनाय समफोराव देहा फाहामसालि गैयैनि जाउनाव बे ओनसोलनि सुबुंफोरा गोबां खस्थ' जायोमोन होनना रायजो राजा बिथांमोना फोरमायो। दा बेबायदि खामानि मावनाया जोबोर गेदेर आरो रंजाथाव बाथ्रा, जेराव थांनाय समाव गोजान गोजान जायगाफोराव थांनानै देहा फाहामथाय लानो गोनां जायोमोन। आसामाव मोनसे सोमोनांथाव जाथाय, रां दाहार लानायनि थाखायनो गावनि देहानि किडनिखौ फाननो गोनां जादों सासे इ-रिक्सा सालायग्रा सुबुङा। बे जाथाया जादों बङाइगाव जिल्लानि अभयापुरियाव। रां दाहार लानानै होग्रानि नारसिनबाय थानायाव जोबनायाव गावनि देहानि किडनिखौ फाननो गोनां जायो रां दाहारखौ सुख'नो थाखायनो। ঘটনাটো হৈছিল মানে মই ঘৰৰ ভৈনাকৰ বেমাৰ থকাৰ পৰা মানে মোৰ লগত পইচা পাতি নাছিল। তো ভৈনাকে বেমাৰ থকাৰ পৰা মই একজনৰ লগত পইচা খুজিছিলোঁ, অভয়পুৰীৰ ধনক, ৱাছিৰ আহমেদ ধনক। তাৰ লগত পইচা খুজিছিলোঁ 50,000। তো তাই ক'ব লাগিছে গেৰাণ্টাৰ হ'লে পইচাটো দিম। তো মোৰ ভাইটিটো গেৰাণ্টাৰ হৈছে, গেৰাণ্টাৰ হৈ 50,000 টকা দিছে। তো মানে বহুত দিন মানে একদিন নিদিলে তাক ফাইন দিব লাগে ডবল। তো এনে কৰি সেই 50,000ত মোটামুটি 4.5 লাখ মান হৈ গ'ল। তো মই দিব পৰা নাই পইচাটো। তো আজি দিম কালি দিম এনে কৰি সুদটো বাঢ়ি আছে। তো এনে কৰি লাষ্টত একদিন মই ঘৰত বহি আছোঁ, ঘৰত বহাতে মানে ফট কৰি আহিল আমাৰ তাত, আহি কয় বহ। তো বহিলোঁ, বহাৰ পিছত লৈ আহিল মোক বাজাৰত লৈ আহি অনাৰ পিছত তাৰ লগত মানুহ আছিল আৰু গুগলো আছিল, বাপি আছিল আৰু শহীদুল ইয়াতে আছিল। তো মোক ক'ব লাগছে যে তোৰ পইচাখিনি চব মাফ হৈ যাব। মই কৈছোঁ পইচা মাফ হৈ যাব কিয় কাৰণে? তোৰ এটা কাম কৰিব লাগিব। কি কাম কৰিব লাগিব? তো এই কিডনি বেচিব লাগিব। মই কৈছোঁ আৰে মই কিডনি বেচালে ঘৰৰ মানুহগিলা কি কৰিব? মইতো জীৱনত আৰু কিছু কৰি খাব পাৰবা নহয়। কয় না সেইলা ব্যৱস্থা আমি কৰিম। তো এইটো কৰিলে তোৰ পইচাখিনি যিমান আছে ইয়াতে বাপি ইয়াতে যদি পইচা পায় চব মাফ কৰি দিম তোক। তো এইটো কামটো কৰিব লাগিব। লাষ্টত মই ক'লোঁ যে ঠিক আছে, মোৰ এইটো কাম কৰিলে যদি মোৰ পইচাখিনি মাফ হৈ যায় তো মই বাচি যাম। তো এনে কৰি লাষ্টত মোক ঘৰত পঠাই দিল। মোটামুটি এসপ্তাহৰ পিছত এটা মানুহ মই চিনি নাপাওঁ মোক আহি মাতাল যে তোক যাব লাগিব। তো যাব লাগিব ধনই পঠাই দিছিল যে তোক যাব লাগিব। তো যাব লাগিব কোৱাৰ পাছত মই কৈছোঁ ঠিক আছে হ'ব। তো এনে হওক মোক লৈ গ'ল কলকাতা RN টাইগাৰ মেডিকেল, তাতে লৈ গ'ল মোক। তো লৈ যোৱাৰ পিছত তাতে এনেই ৰাখি দিল মোক। তো বাকী আৰু এনেই ষ্টেটমেণ্টগিলা তাতে ট্ৰিটমেণ্টগিলা কৰিল। মোটামুটি 5-6 মাহ মান আছিলোঁ। কি কৰিছে তাতে লৈ যায় আপোনাক? তাতে লৈ যায় এনেই বহাই থৈছে, কিবা কিবি ট্ৰিটমেণ্ট কৰিব দিছে, আপোনাৰ মেডিকেল কৰিব দিছে। মেডিকেল কৰি মোটামুটি 5 মাহৰ পিছতে মোৰ কিডনি ট্ৰান্সফাৰ কৰিছে। কিডনিটো লৈ লৈছে আপোনাৰ? কিডনিটো ট্ৰান্সফাৰ কৰিছে। ধনে পঠিয়াই দিছিল মানুহজন? মানুহজন পঠাইছে, কিন্তু মই মানুহজন চিনি নাপাওঁ। আপোনাৰ নাম কি? মোৰ নাম হ'ল খলিল শ্বেখ। কিমান দিন আগৰ ঘটনা এইটো? মোটামুটি এইটো বেছি দিনৰ কথা নহয়। মই কিডনি ট্ৰান্সফাৰ হ'ল আপোনাৰ নৱেম্বৰ মাহত, ছেপ্টেম্বৰ মাহত। আপোনাৰ ঘৰ? মোৰ ঘৰ হ'ল আপোনাৰ অভয়পুৰী। মই ভাড়া ঘৰত থাকোঁ টেঙামাৰী। কি নাম ক'লে আপোনাৰ? খলিল শ্বেখ। সুদৰ হাৰ কিমান আছে? সুদৰ ধাৰ আছিল মোটামুটি আপোনাৰ বহুতেই আছিল, এনেই 50,000ৰ পৰা মোটামুটি 4.5-5 লাখ মান হৈছে। চক্ৰবৃদ্ধি লৈছে।